নমস্কাৰ বন্ধুসকল, মই আপোনাৰ হোষ্ট আৰু দছ মুস্তাক অফিচিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি NRCৰ বিষয়ে কথা ক'ম। NRC যেটো অনলাইন NRC ড্ৰাফট কাৰেকশ্যন পৰ্টেল, এইটো আমাৰ অনলাইনত কাৰেকশ্যন কৰা যেটো পদ্ধতি এইটো ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, সিধা www.nrcassam.nice.in ৱেবছাইটত যাব, যেটো আমাৰ NRCৰ অফিচিয়েল ৱেবছাইট হয়। এইটো আপোনালোকে দেখিবই পাৰিছে। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ওপৰত অলপ স্ক্ৰল কৰিলে ইয়াত চাব পাৰে চেণ্টাৰত NRC হাইলাইটৰ তলত যেটো NRC অনলাইন NRC ড্ৰাফট কাৰেকশ্যন পৰ্টেল নিউ দেখুৱাই আছে। আপোনালোকে কি কৰিব, সিম্পলি এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ খোলা খাব। পেজটোত লিখা আছে, ইয়াত যি লিখা আছে সব ভালকৈ পঢ়ি ল'ব। এক নম্বৰত লিখা আছে লগ ইন অর রেজিস্টার ইউজিং ইউর মোবাইল নাম্বার অ্যান্ড লিগেসি ডাটা কোড ইফ এনি ওয়ান ARN ওয়ান মোবাইল নাম্বার ওৱান ARN। মানে ইয়াত কৈছে যে প্ৰথমত কি কৰিব লাগিব, আপোনাৰ মোবাইল নাম্বাৰৰ সৈতে ৰেজিষ্টাৰ কৰিব লাগিব, য'ত নেকি লিগেসি ডাটা কোডটো দিব লাগিব। সেকেন্ডটোত দিয়া আছে 2 নম্বৰ, দ্য অনাৰ অফ দ্য মোবাইল নাম্বাৰ উইল বি লিগেসি ৰেছপন্সিবল ফৰ এনি কাৰেকশ্যন মডিফিকেশ্যন মেড ইন এনি পাৰ্টিকুলাৰ। 2 নম্বৰত কৈছে যে যেটো মোবাইল নাম্বাৰে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব, ইয়াত কাৰেকশ্যন বা মডিফিকেশ্যন কৰাৰ দায়িত্ব তাৰ ওপৰত থাকিব। যদি কিবা ভুল কাৰেকশ্যন কৰে পিছত আপত্তি কৰিব নোৱাৰিব। সেইটো টোটেলি ৰেছপন্সিবল হ'ব যাৰ মোবাইল নাম্বাৰেদি এইটো লগ ইন কৰিব তেওঁ। যদি কিবা ভুল প্ৰান্তি হয় 3 নম্বৰ দিছে ইনফৰ্ম আছ এট ইমান নম্বৰত ইন কেছ ইফ ই মিষ্টেক নটিছ। যদি কিবা তাৰমানে ভুলত তাৰমানে এণ্টাৰ কৰা হয়, আপোনালোকে এইটো নম্বৰত কল কৰি ইয়াৰ তাৰ তথ্য ল'ব পাৰে। 4 নম্বৰত লিখা আছে টাইপ এন এছামিজ বেংগালী বড়ো ইংলিছ কিবৰ্ড বিফৰ টাইপিং এন এক্সুৱেল টপ বক্স। তাৰমানে ইয়াত কৈছে যে লিখাৰ আগতে টপ বক্সত তাৰমানে ক্লিক কৰি দিব কৈছে। সেলেক্ট তাৰপিছত 5 নম্বৰ সেলেক্ট দ্য ক্লিক টু এডিট চেক্স বক্স প্লেচ কৰ্চ। তাৰমানে কি আপোনালোকে ভালকৈ ইয়াত 1 2 3 4 5 6 7 8 9 10 নম্বৰলৈকে অপশ্যন দিছে। আপোনালোকে ভালকৈ পঢ়ি ল'ব, কাৰণ আপুনিয়ে ৰেছপন্সিবল হ'ব এইটো অনলাইনৰ পিছত কৰাৰ পিছত। তো তাৰপিছত কি কৰিব, তলত যে লিখা আছে আই একনলেজ ডেট আই হেভ ৰিড দ্য এবভ কণ্টেণ্ট, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকা এটা পেজ খোল খাব। সেই পেজটোত আপুনি দুটা অপশ্যন আছে, এটা আছে লগ ইন আৰু এটা আছে ৰেজিষ্টাৰ। আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি প্ৰথমত লগ ইন কৰিব নোৱাৰে। ৰেজিষ্টাৰ কৰিবলৈ কি কৰিব লাগিব, যেটো NRCৰ যেটো ARN নাম্বাৰ আছে, যেটো ARN নাম্বাৰৰ পৰিয়ালৰ নাম বা এড্ৰেছ চেঞ্জ কৰিব, সেইটো ARN নম্বৰ ইয়াত ফিল আপ কৰিব। তাৰপিছত কেপচা দিব, কেপচা দি ভেলিডেট কৰিব। ভেলিডেট কৰাৰ পিছত আকৌ এটা পেজ খোল খাব। সেই পেজটোত মই অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ, চ' মই দেখুৱাব পৰা নাই। তো পেজটো খোল খোৱাৰ পিছত তাৰপিছত আপোনাৰ নাম, আপুনি ৰেজিষ্টাৰ কৰি আছে যে আপোনাৰ নাম দিব। তাৰ তলত লিগেসি ডাটা কোড দিব ক'ব, লিগেসি ডাটা কোডটো দিব, দি আকৌ ভেলিডেট কৰিব দিব। ভেলিডেট কৰাৰ পিছত আকৌ আপোনাৰ এটা পেজ হ'ব, যি পেজটোত তাৰমানে বেছিক কিছু ইনফৰমেশ্যন দিব লাগিব। এড্ৰেছ, আপোনাৰ HOF এটা দিব, তাৰমানে হেড অফ দ্য ফেমিলিৰ নামটো দিব। এনেকৈ আপুনি কি কৰিব, তাত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত তাৰমানে ছাবমিট কমপ্লিটেড বুলি দেখাব। আপুনি আকৌ লগ ইনত আহি যাব, চেম আগৰ প্ৰচেছ কৰি লগ ইনত আহি মোবাইল নাম্বাৰ দিব। লগ ইনত আহি আপুনি কি কৰিব, আকৌ লগ ইনত আহিব, আহি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি হেৰি কৰিব, মোবাইল নম্বৰ দিব, আপোনাৰ মোবাইল নম্বৰ দিব আৰু যিটো পাছৱৰ্ড বনাইছিল সেই পাছৱৰ্ডটো দিব। আৰু শুনক, পাছৱৰ্ডটো এনেকৈ বনাব যে ফাৰ্ষ্টৰ লেটাৰো কেপিটেল লেটাৰ হ'ব লাগিব আৰু তাৰ পিছৰ কেইটা স্মল লেটাৰ, তাৰ পিছত এটা স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব, তাৰ পিছত কেইটামান সংখ্যা দিব লাগিব, 1 2 3 4 আপুনি যি দিব পাৰে। তেনেকুৱা পাছৱৰ্ডটো অলপ ক্ৰিটিকেলি পাছৱৰ্ড বনাব লাগিব। তো পাছৱৰ্ডটো এণ্টাৰ কৰি দিব আৰু ইয়াত আকৌ কি কৰিব, কেপচাটো ফিল আপ কৰি চাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো তাৰমানে ARN নাম্বাৰ ফুল ডিটেইলছ আহি যাব।
তো যিটো আপুনি চেঞ্জ কৰিব বিচাৰে, যাৰ নাম চেঞ্জ কৰিব বিচাৰে, তাৰ নামত একদম ৰাইট ছাইডত গুচি যাব। ৰাইট ছাইডত চাব গোল আছে, তাত টিক চিন মাৰি দিব, তাত এডিট কৰাৰ অপশ্যন আছে। আপুনি তাত এডিট কৰি আপুনি ছাবমিট মাৰি দিব। তলত ছাবমিট মাৰাৰ পিছত এটা ৰিচিপ্ট ডাউনলোড কৰিব। ৰিচিপ্টখন ডাউনলোড কৰি আপুনি ৰাখি দিব পাৰে। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ এটা লাইক কৰিব। আপোনালোকে লাইক কৰিলে এনেকুৱা ধৰণে ভিডিঅ' বনাবলৈ আমি উৎসাহী হওঁ। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই দিয়ক, কাৰণ এনেকুৱা ধৰণৰ ভাল খবৰ আপোনালোকক দি থাকিম। ধন্যবাদ।